নমস্কাৰ বন্ধুসকল, মই আছোঁ বৰ্তমান এখন ভুটিয়া ৰেল ষ্টেচনত আৰু আজি মই আপোনালোকক দেখুৱাম এই ষ্টেচনটো বন্ধুসকল বহুত পুৰণি ষ্টেচন, ব্ৰিটিছৰ যুগৰ ষ্টেচন হয়। মানে ব্ৰিটিছৰ সময়ৰ এই ষ্টেচনটো আছিলে আৰু এতিয়াও আছে বৰ্তমান। এতিয়া অলপ মেৰামতি কৰিছে আৰু বন্ধুসকল ইয়াত গাড়ী নৰখে, দিনত অকল দুখন গাড়ী ৰখে, ৰাতি কোনো ধৰণৰ গাড়ী নৰখে। এখন মানে এই ষ্টেচনটো এখন ভুটিয়া ষ্টেচন, মানে ভুটিয়া ষ্টেচনলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াত বন্ধুসকল আৰু মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়া বাজিছে বৰ্তমান মানে 12টা বাজিব হ'ল বন্ধুসকল। 12টাৰ পাছত আমি আহিছোঁ আৰু বহুত ভয় লাগি আছে বন্ধুসকল। আৰু আজি মই আপোনালোকক দেখুৱাম এই ষ্টেচনত মানে বহুত ঘটনা হৈছে, নানা ধৰণৰ ঘটনা হৈছে। ইয়াত মানে মানুহ উঠা নমা কৰোঁতে বহুত মানে মানুহৰ মৃত্যু হৈছে এই ষ্টেচনতে আৰু বহুত মানুহে নিজে নিজে আত্মহত্যা কৰিছে। আৰু এইফালে আপোনালোকক মই দেখুৱাই দিছোঁ, এইফালে ইয়াত বৃহৎ ডাঙৰ এজোপা বটগছ আছে। আৰু বন্ধুসকল বটগছত কি থাকে আপোনালোকে জানেই। আৰু ৰাতি আমি ওলাই আহিছোঁ বন্ধুসকল আপোনালোকক দেখুৱাবলৈ, কিবা এটা সাহসত ওলাই আহিছোঁ বন্ধুসকল। আৰু আজি মই আপোনালোকক এই ষ্টেচনৰ ষ্টেচনৰ দৃশ্যবোৰ দেখুৱাম। ষ্টেচনৰ দৃশ্য ৰাতি কেনেধৰণৰ হৈ থাকে, ইয়াৰ দৃশ্য মানে ইয়াৰ অৱস্থা কেনেধৰণৰ হৈ থাকে মই আজি আপোনালোকক দেখুৱাম। আৰু এইফালে সম্পূৰ্ণ আন্ধাৰ হৈ গৈছে, চাৰিওফালে নীৰৱ নিস্তব্ধ, মানে কোনো জাগি থকা নাই বন্ধুসকল, সকলো শুলে। আৰু এইফালে চাব পাৰে ৰেল লাইন আৰু বন্ধুসকল ইয়াত ৰাতি গাড়ী নৰখে, দিনত দুখন গাড়ী ৰখে। ইয়াত টিকেট কাউণ্টাৰ আছে, মানে কাউণ্টাৰ বন্ধ। ইয়াত কাউণ্টাৰত মানে টিকেট নিদিয়ে যিহেতু ভুটিয়া ষ্টেচন। আৰু এইফালে আগলৈ যাম আৰু আপোনালোকক দেখুৱাম। আৰু এই বটগছজোপা আছে, ইয়াত বহুত বিশাল বটগছ হয়। আৰু বন্ধুসকল এই ষ্টেচনৰ মানে এই কিনাৰতে এখন কুঁৱা আছিলে, মানে ব্ৰিটিছৰ যুগতে খনা কুঁৱা, পকা কুঁৱা। আৰু সেই কুঁৱাটো এতিয়া মানে ৰাইজে তাত মানে জাবৰ জোঁথৰ মানে কিবা চাঙি টাঙি দি মানে জাবৰ জোঁথৰ দি ঢাকি থৈছে। কাৰণ জীৱ জন্তু গৰু হওক ছাগলী হওক আহি পৰি মানে বহুত তেনেকুৱা জীৱৰ মৃত্যু হৈছে। গতিকে সেইটো কাৰণে সেইখিনি মানে ঢাকি থৈ দিছে। আৰু এইফালে এতিয়া বৰ্তমান কোনো নাই বন্ধুসকল, আমি দুটা আছোঁ, কেমেৰামেন আৰু মই আছোঁ, দুটা ওলাই আহিছোঁ। আৰু ইয়াত বন্ধুসকল আহি বহুত ভয় লাগি আছে আৰু আপোনালোকক মই দেখুৱাম ৰাতি ইয়াত সঁচাকৈ কিবা হয় নেকি। আৰু বন্ধুসকল এইফালে আপোনালোকক দেখুৱাই দিছোঁ, এইটো হৈছে জিৰণি চৰা, মানে মানুহে আগতে ইয়াতে আহি মানে বহিছিলে আৰু এইবোৰ বৰ্তমান ভাঙি পেলোৱা হৈছে, এতিয়া নাই। আৰু এই ঘৰটো চাওক আপোনালোকে, এই ঘৰটো মানে পূৰা জৰাজীৰ্ণ অৱস্থা। আৰু সেয়া দেখিছেনে, এইফালে ৰেল অহা যোৱা কৰে এইফালৰ পৰা। আৰু বন্ধুসকল মই আজিলৈকে দেখা নাই ভূত, আৰু মই ভূতক বিশ্বাসো নকৰোঁ। মানে বিশ্বাস কৰিবলগীয়া নকৰা নহয়, এই পৃথিৱীত পজিটিভ শক্তি মানে ভগৱান আছে, তেনেহ'লে নেগেটিভ শক্তি মানে ভূতো থাকিব পাৰে বুলি মই বিশ্বাস কৰোঁ আৰু দেখা নাই। আৰু বন্ধুসকল এতিয়া ৰাতি ওলাই আহিছোঁ মই আপোনালোকক কিবা এটা দেখুৱাবলৈ। আৰু এই ষ্টেচনত এই কথাটো মানে ইয়াত যে ভূত আছে, এই বস্তুটো ইয়াত যে আত্মা ওলায়, মই কোৱাহে শুনিছোঁ, মই নিজ চকুৰে দেখা নাই। আৰু সেইটো কাৰণে আপোনালোকক দেখুৱাম বুলি আজি আহিলোঁ আৰু দেখুৱাম আপোনালোকক। আৰু এই কথাটো কিমান সঁচা কিমান মিছা আজিতো প্ৰমাণ পাই যাম। যদি ৰাতি কিবা আমি দেখোঁ, আমি অলপ সময় থাকিম ইয়াত আৰু দেখুৱাম আপোনালোকক। আৰু এইফালে চাব পাৰে গোটেই অন্ধকাৰ মানে, আৰু এইফালৰ পৰা ট্ৰেইন এখন আহি আছে, সেইখনো আপোনালোকক দেখুৱাম। বন্ধুসকল এইফালে ট্ৰেইন আহিছে বৰ্তমান, সেয়া চাওক, ৰাতি ট্ৰেইন আহিছে আৰু ট্ৰেইনখন ইয়াত নৰখে। আৰু ইয়াত দেখিছেনে ইণ্টাৰচিটি হয়, এখন ট্ৰেইন আহি আছে। আৰু ইয়াত দেখিছেনে যাত্ৰীও বহুত আছে। আৰু আপোনালোকক মই দেখুৱাই থাকিম, এই ট্ৰেইনখন পাৰ হ'ব দিয়ক। আৰু বন্ধুসকল মানে সকলো ষ্টেচনতে ষ্ট্ৰীট লাইট থাকে, আৰু ইয়াত বন্ধুসকল অকল দুটা লাইট জ্বলি আছে। আৰু এইফালে চাব পাৰি এইবোৰ লাইট বেয়া হ'ল নে কি হ'ল, মানে কিবা যান্ত্ৰিক বিজুতি আছে মই নাজানো, বেয়া চাগে। আৰু গোটেই আন্ধাৰ হৈ আছে, ষ্ট্ৰীট লাইটো নাই বন্ধুসকল। আৰু ইয়াত দেখিছেনে অকল দুটা লাইট জ্বলি আছে আৰু ৰাতি পূৰা আন্ধাৰ হৈ থাকে। আৰু ইয়াত মানে ভাল মানুহৰ ৰাতি আহিবৰ কাৰণে মানে বুকু কঁপি যায়, মানে নোম শিহৰি যায়। আৰু মোৰ মানে
অলপ চলপ ভয় লাগিছে, যিহেতু মই ভয় নকৰোঁ আৰু মোৰ লগত কেমেৰামেন আছে আৰু দুটা আছোঁ, আমি দুইটা আছোঁ। গতিকে বন্ধুসকল, ৰাতি আমি ইয়াত আহি সঁচাকৈ আমি ইয়াত আহি মানে কিবা এটা ফিল হৈছে, মানে অলপ নেগেটিভ এনাৰ্জি, মানে কিবা তেনেকুৱা নেগেটিভকৈ কিবা অলপ ভয় তেনেকুৱা ফিল হৈছে। আৰু বন্ধুসকল, এতিয়ালৈকে আমি কোনো ধৰণৰ আত্মা বা কোনো ধৰণৰ ভূত প্ৰেত কোনো ধৰণৰ দেখা নাই। আৰু পূৰা নীৰৱ নিস্তব্ধ, মানে পূৰা চুনচান হৈ গৈছে। আৰু আগলৈ যাম, আপোনালোকক দেখুৱাম। আৰু এই যিজোপা, আৰু বন্ধুসকল এইজোপা যে এই বটগছ, এই বটগছজোপাত মানে এই বটগছজোপা বহুত পুৰণি গছ হয়। আৰু ইয়াত মানে কোৱা হয় যে ইয়াত কিবা থাকে মানে। গতিকে আমি দেখা নাই বৰ্তমান এতিয়ালৈকে, আৰু ইয়াত কিবা থাকে আৰু বহুত মানে বিশাল। দিনত হোৱা হ'লে মই আপোনালোকক দেখুৱালোঁ। বটগছজোপা বহুত বিশাল, মানে বহুত ডাঙৰ গছ হয়। আৰু গোটেই মানে বহুত এৰিয়া কভাৰ কৰি মানে এনেকুৱা আছে গছজোপা। আৰু কিনাৰতে আছিলে কুঁৱা এখন, কুঁৱাটোলৈ বৰ্তমান যাব পৰা অৱস্থা নাই। আৰু ভয় লাগি গৈছে, কিবাকিবি মানে এনেকুৱা ওলাইছে নেকি। আৰু আমি অলপ সৰুকৈ বনাই আছোঁ, মানে ইমান ডাঙৰকৈ মই মাতটো দিয়া নাই। আৰু আগলৈ যাম বন্ধুসকল। আৰু এতিয়ালৈকে কোনো ধৰণৰ নেগেটিভ শক্তি মানে দেখা নাই, বা মানে কোনো ধৰণৰ আত্মা তেনেকুৱা আত্মা দেখা নাই। আৰু ভূতক মানে ভগৱানকতো সকলোৱে বিশ্বাস কৰে। গতিকে ভূতক কিমানে বিশ্বাস কৰে মই নাজানো। মই কিন্তু এটাই জানো, এই পৃথিৱীত যদি পজিটিভ শক্তি আছে তেনেহ'লে নেগেটিভ শক্তি থাকিব পাৰে, মানে ভূতো থাকিব পাৰে। গতিকে নথকা নহয়। আৰু এনেকুৱা মানে ৰেল ষ্টেচনবোৰত বন্ধুসকল এইবোৰ শক্তি মানে বেছি থাকে। আৰু ইয়াত বহুত মানুহৰ মানে মৃত্যু হৈছে এই ৰেল লাইনত। ৰাতি আহিছোঁ কিবা এটা আপোনালোকক নতুন দেখুৱাবৰ কাৰণে। আৰু বন্ধুসকল, ভয়টো লাগিবই, ভয় সকলোৰে লাগে। দেখিছেনে, গোটেই ৰাতি আন্ধাৰ, আৰু আন্ধাৰততো ভয় লাগিবই। আৰু ভাল মানুহৰ আহিবৰ কাৰণে ইয়াত ৰাতি মানে বন্ধুসকল, দিনত মানুহ আহে কিন্তু ৰাতি ইয়াত মানুহ নাহে। আৰু আমি আহিছোঁ আপোনালোকক কিবা এটা দেখুৱাবলৈ। গতিকে চাওঁ, আৰু অলপ সময় থাকিম। আৰু বন্ধুসকল, এইফালে চাব পাৰে, এইজোপা হৈছে মানে বটগছজোপা। আৰু মই কৃষ্ণ সেৱা এভাগ কৰি লৈছোঁ দেই, কৃষ্ণ। আৰু এই বটগছজোপাৰ ওচৰত আছোঁ। আৰু এইটো চাব পাৰে কিমান বিশাল বটগছ, মানে কিমান বিশাল এইজোপা গছ। আপোনালোকে চাওক, বহুত পুৰণি গছ মানে এইজোপা। আৰু চাওক কিমান ডাঙৰ মানে। আৰু এইজোপা গছতে মানে বন্ধুসকল মানে বেয়া আত্মা থাকে বুলি বিশ্বাস কৰে। আৰু মই বেছি দেৰি নাথাকোঁ ইয়াত, মোৰো ভয় লাগিছে বন্ধুসকল, মই যাওঁ। আৰু ইয়াত থকাটো ভাল নহয় বন্ধুসকল। আৰু এইফালে চাব পাৰে, এইটো ষ্টেচন মানে টিকেট কাউণ্টাৰ আছিলে। আৰু বৰ্তমান এতিয়া ইয়াত টিকেট চিকেট নিদিয়ে। আৰু আগলৈ যাম, আপোনালোকক দেখুৱাম। এইফালে চাব পাৰে, আহি থাকা। আৰু বন্ধুসকল, এইটোৱে হৈছে মানে টিকেট কাউণ্টাৰ। দিনত ইয়াত মানুহ আহে, কিন্তু ৰাতি মানে আচৰিত মই কিবাকিবি বস্তু দেখি গৈছোঁ, মানে চকুৰ কিবা জলকত। মানে তাত কিবা এটা বগা কিবা আছিলে নেকি, মই তেনেকুৱা মানে দেখিলোঁ। কিন্তু নহয়, এইটো ফকাছ, মানে পোহৰৰ ফকাছ আছিলে। ভয় লাগি আছে বন্ধুসকল। আৰু কি দেখুৱাম আপোনালোকক, এই তাঁৰডালত চৰাই এজনী বহিছে। বন্ধুসকল, এইটো হৈছে ৰেল লাইন। আৰু সেই ৰেল লাইনতে কিমান মানুহৰ মৃত্যু হৈছে মানে কোনো হিচাপ নাই। আৰু এতিয়ালৈকে বন্ধুসকল কোনো ধৰণৰ আত্মা দেখা নাই, বা কিবা বেয়া বস্তু তেনেকুৱা একো আমাক আমনি কৰা নাই। আৰু আমাক আমনি নকৰা আগতে আমিও ইয়াৰ পৰা যাওঁ। আৰু গতিকে এতিয়ালৈকে বৰ্তমান কোনো বস্তু বা কোনো তেনেকুৱা আত্মা বা তেনেকুৱা মানে বেয়া কোনো নেগেটিভ মানে এনাৰ্জি কোনো দেখা নাই। আৰু আজিৰ ভিডিঅ'টো বন্ধুসকল ইমানে দেখুৱালোঁ আপোনালোকক। মানে মানুহে কয় ইয়াত বেয়া আত্মা বা তেনেকুৱা থাকে, হয় ৰেল ষ্টেচনত তেনেকুৱা থাকে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ নতুন এটা কণ্টেণ্টৰ সৈতে। আজিলৈ ইমানতে, বাই বাই, টাটা। আৰু ৰাতি আমি নাথাকোঁ, কিবা বেয়া বস্তু অহাৰ আগতে আমিও যাওঁ। আৰু ভিডিঅ'টো আপোনালোকে
চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল এইখিনিতে মই আপোনালোকক কথা এটা কৈ দিওঁ আপোনালোকে যিটো বেকগ্ৰাউণ্ডত হাঁহি শুনিছে এই হাঁহিটো বন্ধুসকল কোনো ধৰণৰ এডিট কৰা হাঁহি নহয় বা মই কোনো ধৰণৰ তেনেকুৱা প্লেনিং নাছিলে আমাৰ গৈছোঁ আৰু ধুনীয়াকৈ ভিডিঅ' কৰিছিলোঁ কিন্তু আমি ভিডিঅ' কৰাৰ সময়ত কোনো ধৰণৰ তেনেকুৱা আত্মা বা কোনো ধৰণৰ এক্টিভিটি দেখা নাই আমি কিন্তু যেতিয়া ভিডিঅ' বনাই আছিলোঁ তেতিয়া মই এই হাঁহিখিনি মানে মই ইমান মনোযোগ নিদিলোঁ মই ইমান মানে নুশুনিলোঁ কিন্তু যেতিয়া ভিডিঅ'টো ঘৰত আহি চালোঁ তেতিয়া দেখিলোঁ বন্ধুসকল এই হাঁহিটো মানে তেতিয়াহে মানে মই গম পাইছোঁ যে তাত কিবা এটা নিশ্চয় এক্টিভিটি আছিলে আৰু সেই হাঁহিটো উঠিছে আপোনালোকক ধুনীয়াকৈ শুনিছে আৰু বন্ধুসকল এই হাঁহিটো মই ঘৰত মানে এই ভিডিঅ'টো মই ঘৰত আহি ধুনীয়াকৈ দেখুৱালোঁ তেতিয়া মাহঁতে কৈছে এই হাঁহিটো হয় এই আপোনালোকে চুড়েল বুলি ক'লে বুজি পাবনে হয়তো বুজি পাব নিশ্চয় আপোনালোকে চুড়েল অসমীয়াত চাগে থেতৰ নে খেতৰ বুলি কয় মই ইমান ভালকৈ নাজানো আৰু এই চুড়েলে এনেকুৱা হাঁহে বুলি কৈছে ঘৰৰ মানুহে আৰু মই আৰু 2-3জন জ্যেষ্ঠসকলক দেখুৱালোঁ তেওঁলোকেও কৈছে চুড়েলে তেনেকৈ হাঁহে আৰু ৰাতি 1 বজাত কোনো ধৰণৰ মানুহ নাছিলে তাত